লুইতরে চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈ 2023 ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰত। নৱবৰ্ষৰ প্ৰথম ভাগতে এঠাইলৈ ওলাইছোঁ। ক'লৈনো গৈছোঁ, কি ঠাই দেখুৱাওঁ আপোনালোকক, বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাগুৰী বিলতে নাও চলাই আছোঁ। গাঁৱলীয়া মানুহ যিহেতু নাও চলোৱা মজাবিলাক, মাছ মৰা মজাই বেলেগ। চহৰৰ আমেজে ঢুকি নাপায় অৱশ্যে গাঁৱলীয়া আমেজে। আহিবচোন, গাঁৱৰ পৰিৱেশ উপভোগ কৰকহি, প্ৰকৃতিৰ লগত সময় কটাওক, মনটো ভাল লাগিব, সজীৱ লাগিব। ভটিয়াই নাযাবি বুকুৰে চেনাই ধন, তই ভটিয়াই নাযাবি আৰু দিহিঙৰে পানী দুপৰত বাঢ়িছে, কথাটি নহ'ব যে বাৰু মোৰ চেনাই ধন, কথাটি নহ'ব যে বাৰু। লুইতৰে চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। হাউদৰে ডিঙৰে বগা পালে তৰা উজনি দেশলৈ যা। অৱশ্যে এখন লুইত নহয়, ডিব্ৰু নদী মতাপুং মাগুৰী বিলত আহিছিলোঁ। নাও চলোৱাৰ সৌভাগ্য হ'ল। কেতিয়াবা আহিবচোন, এনেদৰে সুন্দৰ পৰিৱেশত নাও চলোৱা আমেজ ল'ব পাৰে যিসকলে নাও চলাব জানে। নেজানিলেও কোনো আপত্তি নাই। নদীখন বৰ খৰচোতা নহয়, লাহে লাহে বৈ গৈ আছে। নৈপৰীয়া সংস্কৃতি, নৈৰ পাৰত থাকিলেহে বুজা যায় নৈত বা নাৱত উঠা মাদকতা কিমান ভাল লগা এটা পৰিৱেশ। নাৱৰীয়া হেৰ নাৱৰীয়া কিহোৰ বজালি দুপৰীয়া, এই গীতটো গাই গাই নাৱৰীয়াই নাও বাই যায় আৰু আমিও নাৱৰীয়াই আমাক কঢ়িয়াই লৈ গৈছে মুখ্য মাগুৰী বিললৈ। খুব এটা ভাল লগা আৰু সুন্দৰ পৰিৱেশ। পানীৰ গভীৰতা, নদী এখন যিহেতু চিৰপ্ৰবাহিত, কোনো কালে ৰৈ নাথাকে, গৈ থাকে গতিশীল হৈ সুদূৰ সাগৰলৈ। নীলাভ পানীৰে ভৰপূৰ ডিব্ৰু নৈখন। যিসকলে প্ৰকৃতিৰ লগত খেলা নাই বা অহা নাই, চোৱা নাই, সেইসকলে আহিব পাৰিব প্ৰকৃতিৰ সুন্দৰ ৰম্যভূমি মাগুৰী বিললৈ। তিনিচুকীয়া চহৰৰ পৰা বৰ বেছি দূৰত্ব নহয়। তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰ দূৰতে মাগুৰী বিল। ইমান ওচৰৰ পৰা এই ৰামকং চোৱাৰ হেঁপাহ হৈ গ'ল। বিভিন্ন নদীত আচলতে ৰামকঙৰ যোৰাবিলাক দেখা পোৱা যায়, কিন্তু ইমান ওচৰৰ পৰা দেখা পোৱা নাযায়। কিন্তু মাগুৰী বিললৈ আহিলে 6-7 ফুট দূৰৰ আগৰ পৰা মানে এইখিনি আমি ৰামকং চৰাই দেখিছোঁ। খুব এটা সুন্দৰ পৰিৱেশ। আৰু এই চৰাইবিলাকো খুব নিজানত থাকিহে ভাল পায়, কিন্তু জনঅৰণ্যৰ মাজত থাকি তেওঁলোকে বেয়া পায়। কিন্তু মাগুৰী বিলত দেখি খুব অভিভূত হৈ পৰিছোঁ, কিয়নো একেবাৰে ওচৰৰ পৰা পালোঁ। খুব সুন্দৰ পৰিৱেশ। চাৰিওফালে কেৱল সেউজীয়া পানী, ফুল, বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিয়ে ভৰপূৰ এই মতাপুং মাগুৰী বিল। প্ৰায় 10 বৰ্গ কিলোমিটাৰ আগুৰি আছে মতাপুং মাগুৰী বিলখনে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই প্ৰতি বছৰে ভিৰ কৰেহি এই বিলখনত। খুব এটা সুন্দৰ পৰিৱেশ। তিনিচুকীয়া জিলাৰ ভিতৰতে আটাইতকৈ ডাঙৰ বিল আৰু পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে বিলখন। যিসকলে এতিয়াও অহা নাই তেওঁলোকে আহিব পাৰে, বিলখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। বিলখন চাবলৈ নাৱেৰে যাত্ৰা কৰিব পাৰি। সেই দূৰত হৰালি হাঁহ, লগতে আমাৰ স্থানীয় যিমানবিলাক চৰাই আছে তাৰ বাদেও বিভিন্ন সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাই আমাৰ দৃষ্টিগোচৰ হৈছে। আহিবচোন সময় পালে এবাৰ চাবলৈ, প্ৰকৃতিৰ সৈতে খন্তেক জিৰাবলৈ।
অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পৰ্যটন গঢ়ি উঠিছে। তাৰে ভিতৰত অন্যতম হ'ল মতাপুং মাগুৰী বিল। ইও এটা খুব পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াত যিহেতু বহু সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ পথ মুকলি হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে, গতিকে এইটো ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগে যে পৰ্যটনস্থলীলৈ যাতে পৰ্যবেক্ষিত হয় বা ভালদৰে হৈ উঠে। এইখনত যদি ভালদৰে গুৰুত্ব দিয়া হয়, এতিয়াও মতাপুং মাগুৰী বিলৰ পৰ্যটনস্থলী যিমান অন্য ৰাজ্যৰ তুলনাত আমাৰ এই ঠাইডোখৰ যথেষ্ট এতিয়াও পিছ পৰি আছে। গতিকে এইটো ক্ষেত্ৰতো যদি চৰকাৰে ভালদৰে গুৰুত্ব দিয়ে, তেতিয়াহ'লে মতাপুং মাগুৰী বিলৰ পৰ্যটনস্থলী বহুতখিনি উন্নত হ'ব আৰু লগতে বহু সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন হৈ সংস্থাপন লাভ কৰিব। গতিকে চৰকাৰলৈ অনুৰোধ, আপোনালোকে সুদৃষ্টিৰে যদি চায়, তেতিয়াহ'লে মতাপুং মাগুৰী বিল অসমৰ লগতে ভাৰতবৰ্ষৰ এখন উন্নত পৰ্যটনস্থলীলৈ উন্নীত হ'ব। মতাপুং মাগুৰী বিল চালোঁ, এতিয়া পাৰত পালোহি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব দেই, সকলোকে কৈছোঁ। যিসকল প্ৰকৃতিপ্ৰেমীয়ে মতাপুং মাগুৰী বিললৈ অহাৰ কথা চিন্তা কৰিছে, তেওঁলোকে যদি আহে, ইয়াত থকাৰ ব্যৱস্থা সদ্যহতে চৰকাৰৰ ফালৰ পৰাও চলি আছে, নিৰ্মাণ কমপ্লিট হৈ গ'ল, কিন্তু এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আৰু ইয়াৰ বাদেও বেলেগ কেইবা ঠাইতো তেনেকৈ থকাৰ সুব্যৱস্থা আছে। আপোনালোকে আহি মতাপুং বিলৰ চৰাইৰ যি বিচৰণস্থলী সেইখিনি উপভোগ কৰিব পাৰিব আৰু সুন্দৰ লাগিব। আপোনালোকে আহক, ঠাইডোখৰ চাই যাওক এবাৰ। মতাপুং মাগুৰী বিললৈ আহিলোঁ, প্ৰকৃতিৰ খুব সুন্দৰ পৰিৱেশ উপভোগ কৰিলোঁ। এতিয়া আপোনালোকে যদি কেতিয়াবা আহোঁ বুলি ভাবে, মতাপুঙত তেনেকুৱা থকা খোৱাৰ সুব্যৱস্থা আছে। আপোনালোকে দেখিছে ঘৰবিলাক ইয়াতে থাকিব পাৰিব। লগতে ইয়াত খুব সুন্দৰকৈ এখন ৰিজৰ্ট খুলি থৈছে। যিসকলে যেনেকুৱা ৰেঞ্জত থাকিব বিচাৰে তেনেকুৱা ৰেঞ্জত থাকি মেলি আমাৰ অসমৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চৰাই চিৰিকটিবিলাক চাব পাৰিব। খুব সুন্দৰ সুন্দৰ চৰাই। যিহেতু নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ শেষ ভাগলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী চৰাইসমূহ ইয়ালৈ আহে। গতিকে আপোনালোকে আহক, ইয়াৰ পৰিভ্ৰমী চৰাইবিলাক চাওক আৰু সুন্দৰ পৰিৱেশবিলাক উপভোগ কৰক।